ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা কথা আপোনাক স্পষ্ট কৰি কৈ দিওঁ, এলকহল সেৱন কৰা আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। যিসকল ব্যক্তিয়ে এলকহল সেৱন কৰে, আজিৰ ভিডিঅ'টো বিশেষকৈ তেখেতসকলৰ বাবে। আমাৰ মাজত এনেকুৱা কিছুমান ব্যক্তি আছে, যদি তেখেতসকলক কোনোবাই মদ খোৱা নোখোৱাক লৈ প্ৰশ্ন কৰে যে আপুনি মদ খাই নে নাখায়, বা তুমি মদ খোৱা নে নোখোৱা, বা তই মদ খাও নে নাখাও, তেতিয়া কিছুমানে উত্তৰ দিয়ে কি তেখেতে মদ নাখায়। মদ বোলা বস্তুটো একেবাৰে মুখতে নিদিয়ে, মাজে সময়ে মন গ'লে কেতিয়াবা বিয়েৰে খায়। পিছে মাজে সময়ে বিয়েৰ খোৱা ব্যক্তিৰ ভিতৰত আপুনিও পৰে নেকি? যদি পৰে, কেতিয়া খায় আপুনি বিয়েৰ? মাজে সময়ে খায় নে প্ৰায়ে খায়? গৰম দিনত খায় নে ঠাণ্ডাৰ দিনত খায়? নে গৰম ঠাণ্ডা দিন ৰাতি কোনো সময় নাই, যেতিয়াই মন যায় তেতিয়াই খায়? যদি বিয়েৰ খোৱা এনেকুৱা অভ্যাস আপোনাৰো আছে, তেতিয়াহ'লে আপুনিও আজি এইটো ভিডিঅ' শেষলৈ চাওক। কাৰণ আজিৰ ভিডিঅ'টোত যিখিনি কথা ক'বলৈ মই গৈ আছোঁ, গোটেইখিনি কথা বিয়েৰৰ ওপৰত। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। মোৰ নাম প্ৰাঞ্জল আৰু আপুনি চাই আছে টেকনিকেল MBS। যিসকল ব্যক্তিয়ে মদ মুখত নিদি বিয়েৰ খায়, প্ৰথমতে মই তেখেতসকলক ক'বলৈ বিচাৰিছোঁ, অসমত যিবিলাক ৱাইন শ্বপ আছে, সেই ৱাইন শ্বপবোৰত বেলেগ বেলেগ ব্ৰেণ্ডৰ বহুকেইবিধ সুৰা থাকে যদিও বেছিকৈ বিক্ৰী হোৱা ব্ৰেণ্ড কেইটামান হ'ল বিয়েৰ, হুইস্কি, ৰাম, ভদকা, জিন, ব্ৰেণ্ডি, ৱাইন আৰু চেম্পিয়ন। এই ব্ৰেণ্ড কেইবিধৰ যিমানবিধ সুৰা আছে, গোটেইকেইবিধতে এলকহল থাকে, গোটেইকেইবিধে মদ। বিয়েৰটো যে মদ নহয়, ইয়াত কোনো প্ৰমাণ দিব নোৱাৰে। কিন্তু এই ব্ৰেণ্ড কেইটাৰ মাজত এটা পাৰ্থক্য আছে, ইয়াৰে কিছুমান ব্ৰেণ্ড ডিষ্টিলেশ্যন আৰু কিছুমান ব্ৰেণ্ড ফাৰ্মেণ্টেশ্যন। ডিষ্টিলেশ্যন আৰু ফাৰ্মেণ্টেশ্যন হৈছে এলকহল বনোৱা এটা পদ্ধতি। যিবিলাক ব্ৰেণ্ডৰ এলকহল ডিষ্টিলেশ্যন পদ্ধতিৰে তৈয়াৰ কৰা হয়, সেই ব্ৰেণ্ডবোৰত কোনো এক্সপায়াৰী ডেট নাথাকে। বহু বছৰ ধৰি ৱাইন শ্বপত পৰি থকা ব্ৰেণ্ডৰ সুৰা হ'লেও আপুনি সেই সুৰা ক্ৰয় কৰি খাব পাৰে। যেনে ব্ৰেণ্ডি, ভদকা, জিন, হুইস্কি, ৰাম, এইবোৰ হৈছে ডিষ্টিলেশ্যন ব্ৰেণ্ড। আৰু যিবিলাক ব্ৰেণ্ডৰ এলকহল ফাৰ্মেণ্টেশ্যন পদ্ধতিৰে তৈয়াৰ কৰা হয়, সেই ব্ৰেণ্ডবোৰত এটা নিৰ্দিষ্ট এক্সপায়াৰী ডেট থাকে। এক্সপায়াৰী ডেটটো পাৰ হৈ গ'লে সেই ব্ৰেণ্ডৰ সুৰা ৱাইন শ্বপে বিক্ৰী কৰিব নোৱাৰে। কেতিয়াবা ৱাইন শ্বপে ভুলতে বিক্ৰী কৰিলেও যদি আপুনি এক্সপায়াৰী হোৱা ব্ৰেণ্ডৰ সুৰা খায়, তেতিয়া আপোনাক সেই এক্সপায়াৰী হোৱা এলকহলে লগাতকৈ বেছি ক্ষতি কৰিব পাৰে। বিয়েৰ, চেম্পিয়ন আদি হাৰ্ড চাইডাৰ ব্ৰেণ্ডবোৰ ফাৰ্মেণ্টেশ্যন পদ্ধতিৰে তৈয়াৰ কৰা ব্ৰেণ্ড। এতিয়া মদ মুখত নিদি যিবিলাক ব্যক্তিয়ে বিয়েৰ মুখত দি আছে, আপোনালোকে এইটো নাভাবিব যে আপোনালোকে মদ খোৱা নাই, বিয়েৰহে খাই আছে। বিয়েৰটো এটা মদ, বিয়েৰতো এলকহল থাকে, আৰু এই এলকহলটোৰ কাৰণেই আপোনালোকে বিয়েৰ খায়। বিয়েৰত এলকহল নাথাকিলে আৰু কোনোবাই ৱাইন শ্বপত বিয়েৰ কিনিব যাবনে? বিয়েৰ খোৱাৰ পিছত বিয়েৰত থকা এলকহলখিনি যেতিয়া তেজত মিক্স হৈ আপোনাৰ ব্ৰেইনে পাব, সেই এলকহল ব্ৰেইন পোৱাৰ লগে লগে ব্ৰেইনে এটা হৰমন এৰি দিব। সেই হৰমনটোৰ নাম হৈছে ডপামিন। আৰু এই ডপামিনটোৰ কাৰণে মানুহে এবাৰ এলকহল লোৱাৰ পিছত আকৌ এলকহল বিচাৰে। কিয়নো ডপামিন যেতিয়া মানুহৰ ব্ৰেইনে এৰি দিব, তেতিয়া মানুহৰ ছেটিছফেকশ্যন বাঢ়িবলৈ ধৰে, মটিভেশ্যন বাঢ়িবলৈ ধৰে, ভাল ভাল অনুভৱবিলাক আহিবলৈ ধৰে, আনন্দ লাগে, যেন সেই মুহূৰ্তৰ ফিলিংছখিনি পায়েই থাকিব। মানুহৰ এনেকুৱা ফিলিংছবোৰেই হৈছে ডপামিনৰ কাৰণ। ডপামিন হৰমনটোক প্লিজাৰ হৰমন বুলিও কোৱা হয়। এই হৰমনটো বিয়েৰ খালে বা যিকোনো এলকহল খালেই যে ব্ৰেইনে ৰিলিজ কৰে তেনেকুৱা নহয়। যেতিয়া আপোনাৰ যিকোনো কাম বা যিকোনো খেল ধেমালি বা যিকোনো ভিডিঅ' চালে তাৰ প্ৰতি নিচা বাঢ়ে, আসক্ত বাঢ়ে, ৰিলেক্সেবল ফিল কৰে, তেতিয়াই আপুনি জানিব যে আপোনাৰ ব্ৰেইনে ডপামিন হৰমন এৰি দিছে। গতিকে আপুনি ডপামিন হৰমনটোৰ কাৰণে এলকহলৰ নিচিনা কেমিকেল থকা বস্তুবোৰ আৰ্টিফিচিয়েলি প্ৰয়োগ নকৰি, নেচাৰেলি ব্ৰেইনে ডপামিন এৰি দিবলৈ ভাল কামৰ প্ৰতি আপুনি আগ্ৰহী হওক, নিচা দিয়ক, আসক্তি বঢ়াওক, বিয়েৰত পোৱা ফিলিংছখিনি নেচাৰেলি উপভোগ কৰক। আৰু এই কামখিনি যদি আপুনি নিজে কৰিব নোৱাৰে, আগলৈ আহি থকা দিনবোৰত বিয়েৰত জুতি নাপায়, আপুনি ভবা সেই মদটো খাব লগাত পৰিব। আৰম্ভণিতে কোৱা এষাৰ কথা মই আকৌ কৈছোঁ, এলকহল সেৱন কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ডিষ্টিলেশ্যন বা ফাৰ্মেণ্টেশ্যন সকলোবোৰ ব্ৰেণ্ডেই সুৰা, সকলোবোৰেই মদ। বিয়েৰ যে মদ নহয় আপুনি কেতিয়াও নাভাবিব। এইবোৰ খোৱাটো আপুনি যিমান পাৰে সিমান কণ্ট্ৰল কৰক। যদি আজি আপুনি মোৰ প্ৰথম ভিডিঅ' চাই আছে, আগলৈ এনেকুৱা কিছুমান কথাৰ ওপৰত ভিডিঅ' চাবলৈ এই টেকনিকেল MBS চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষত আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।